वेलकम बैक टू माय यूट्यूब चैनल कि खबर सकलोरे आशा करूँ सकलो भाले आछे आरो मोरो भाले आरो अन्य एटी भिडिओले आज आपनलोक सकलोके मोर यूट्यूब चैनलटोले पुनरबार स्वागतम जनाइछु। सो आज एकेबारे उलाइछु ब्लैक 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 मोर इमान फेवरेट নহয় किन्तु तथापि मोर मैचिंग एटु कालार लगत मिलाबले ब्लैके पिन्धिछु कारण यार लगत ब्लैके सूट হয় मेरुनर लगत ब्लैक सो मिलिब বুলি एटु पिन्धिछु मोर নহয় एटु बारु भंटीर হয় तो पिन्धिछु केनेका लागिছে बारु মোক ब्लैकत ट्राई करि चाइছো नतुन नतुन बस्तु ट्राई करिब लागे एटु एकु बेया कथा নহয় सो कालारो डिफरेंट टेस्ट থাকে মানুহৰ কিন্তু মোৰ ब्लैक टू नासिल जदिও আজি ভাল লাগিছে पिन्धि और आज मैं गई आसो द अमेरिकन रेस्टुरेंट मैकडोनाल्ड्स जी आपलोक सकलोए निश्चय जाने जे नतुन के आउटलेट खुलिसे मैकडोनाल्ड्सर जी अपना गणेशगुरित आछे बीके टावर तलत ने सागे ऊपरत मैं ठीक भालके गम नापाओ किन्तु आज जाम हे सो बलक तेतियाहले भिडिओটো एखिनिते स्टार्ट करि दिसो और बेसी देरी नकरो। मैकडोनाल्ड्स और ये ऑर्डर दी पेले चाउ कि ऑर्डर दी खाम बार ऊपरले आहि आसु सो दिस इज इट। ऑर्डर आहि गल कलेक्ट करिलो बापरे लाइनत ठिय हब लगा हल कारण किय बहुत भिर होइसे और ऑर्डर दिलु कि दिलु देखाम बारु এতিয়া एटु आरो देखाम आपनलोक मैनुअल आपनलोके ऑफलाइनो तेनेके ऑर्डर दिबो पारे और आपनलोक ऑनलाइनो पारे दुटाई सिस्टेम आछे बाकी देखाइ आछो एफाले ऑर्डर दिलु एटु बर्गर और तीनटा बर्गर फ्राइज और इफाले चॉकलेट सन्डे ये दिलु हेलो गुड मॉर्निंग एवरीवन आज नेक्स्ट डे है और जोकाली मैं स्टार्ट करिसिलो इवनिंग भिडिओटो और आपनलोक देखालो जोकाली जे मैकडोनाल्ड्स करिसिलो इतिया आज आपुनार हल गणेश पूजा तो हेतु कारणे आज गणेश मन्दिर जाम बुली भाबिसु और इतिया रातिपुৱাৰ समय गतिके मुख सुख धुलु चाह पानी खाई रेडी और इतिया गाटो धुई धुनियाके उलाई दिम आपनलोकेও যাব सके निश्चय जे गणेश पूजा और काली सरस्वती पूजा जेहेतु 26 परिसे तो काली किमान तेनेके प्लेनिंग हुआও ना तथापितो चाও काली যাব যদি পাৰো তেতিয়াহলে ব্লগ বনাম বা নোৱাৰিলেতো নোৱাৰিমেই আৰু বনাবলে তো আজি এই কাৰণে গণেশ পূজালে যাম যেহেতু আজিও মই কন্টিনিউ কৰিছো আৰু যোৱাকালিৰ পৰা ব্লগখিনি তো চাই থাকিব তেতিয়াহলে উলালো এতিয়া যাও আৰু এন্ড মোৰ লগত উলাইছে মাই সিস্টাৰ।
খিচিৰি দিব ইয়াতে খাই লওঁ বহুত ধুনীয়াকৈ কৰিছে আৰু এইবোৰ এইবাৰ খিচিৰি খালোঁ খিচিৰি খোৱা লোৱা হ'ল এতিয়া ঘৰত যাম আৰু ইয়াতে খিচিৰি দি আছে বহুত ভিৰ হৈছে বহুত বেছি ভিৰ শুনাই নাপায় এইফালে গাড়ী চ' আহিলোঁ এতিয়া গণেশ মন্দিৰৰ পৰা আহিলোঁ আজি গণেশ পূজা আছিলে বহুত ভাল লাগিলে দৰ্শন কৰিলোঁ খিচিৰি খালোঁ আৰু এতিয়া ঘৰ পাম আৰু এতিয়া দিনটোতো গ'লেই আৰু গধূলি মোৰ ভণ্টি ফ্ৰেণ্ডজনীৰ ঘৰত যাম বিদিশাৰ তাত কিবা অকণমান সৰু কাম এটা আছে তাত গৈ একেবাৰে লগ পাইছোঁ হেল্ল' ফ্ৰেণ্ডছ বিদিশাৰ ঘৰ আহিছোঁ আৰু এই ইয়াতে কিবা বস্তু দুটামান দিবলৈ আছে তাইক আৰু সেইটো কাৰণে আহিলোঁ আৰু এয়া চাওক ৰাইজসকল চাওক ৰাইজসকল চাওক কি চলি আছে উৎপাত What is this? চলো চলো ঐ ওলাবি নে ওলাই দে নাই তো বাপ্পা কেনেকৈ লৈছা দেখোন কিমান দাম লৈছে এইটো মই বাহিৰলৈ যাওঁ দেই তোমালোকে আহি থাকা সোনকালে আহা বাই বাই চি ইউ লেটাৰ নাই তেতিয়াহ'লে ব'ল লাৰু খাব দিছে লাৰু খাওঁ এতিয়া আৰু ওলাই যাওঁ আৰু ওলাই গৈ খাওঁ তাৰপিছত মানালী কেনেকুৱা লাগিল বহুত মজা লাগিলে আহিব মন আছিলে ঘৰত একদম পুৰা ইমান ঘূৰিছে নহয় আৰু খিনাই আহিছে আগতকে আন্টি গ'লগে ওই বল বল দেৰি হৈ গ'ল আৰু বল ওলালো বিদিশা ঘৰৰ পৰা আৰু বেলেগ আছে আহি আছে চাওমিন আহি নকৰোঁ খালোঁ খালে হৈ গ'ল চ' হেল্ল' গাইজ ঘৰ আহি পালোঁ আৰু এতিয়া ফ্ৰেছ হৈ উঠিলোঁ আৰু আজিৰ দিনটো বিৰাট ভাল লাগিলে গণেশ পূজা আছিলে এটেণ্ড কৰিলোঁ কিন্তু ইমান ভালকৈ ভিতৰত ভিডিঅ' বনোৱা মোৰ নহ'ল মানে বহুত বেছি ধুনীয়াকৈ বনাব নোৱাৰিলোঁ কাৰণ বহুত ভিৰ আছিলে ভিতৰত লম্বা লাইন আছিলে একেবাৰে একদম এণ্ট্ৰেঞ্চৰ পৰা একদম ওপৰলৈকে য'ত চাকি দিয়ে মানে তালৈকে আকৌ আহোঁতেও ৰিটাৰ্ণ মানে তলত নামি আহোঁতেও বহুত লম্বা লাইন আছিলে তো সেইটো কাৰণে অলপ প্ৰব্লেম হয় কাৰণ ফোন তেনেকৈ লৈ মানে পৰি চৰি যোৱাও চান্স থাকেতো তো সেইটো কাৰণে তাৰপিছত এতিয়া বিদিশা ঘৰৰ পৰা আহিলোঁ আহি জাষ্ট অকণমান ৰেষ্ট লৈছোঁ আৰু ভিডিঅ'টো আজি এইখিনিতে শেষ কৰিছোঁ মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়ালৈকে সকলো ভালে কুশলে থাকক আৰু আজি এইখিনিতে বিদায় লৈছোঁ বাই বাই